নমস্কাৰ। মই মানে কিবা এটা চিন্তা হঠাৎ আহি গ'ল, আহি যোৱাৰ কাৰণে ভাবিলোঁ এই কথাটো আপোনালোকৰ মাজকো লৈ যাওঁ, যাতে আপোনালোকেও ইয়াৰ বিষয়ে মতামত এটা দিব পাৰে। আজিৰ তাৰিখত মোৰ গাঁৱত এটা বেয়া খবৰ এইকাৰণেই যে মোৰ গাঁৱৰ ল'ৰা দুজনৰ এক্সিডেণ্ট হয় আৰু এজন স্পট ডেড হৈছে আৰু আন এজন মানে এতিয়া হস্পিটেলাইজত হৈ আছে, মানে য'ত চিকিৎসা চলি আছে। এতিয়া এই এক্সিডেণ্টটো হোৱাৰ লগে লগে মোৰ মাইণ্ডত কিছুমান মানে কথাই মানে খুন্দিয়ালে মাথাত। চ' মই কথাখিনি আপোনালোকক জনাওঁ, যদি এইখিনি কথা কিবা ভাল যেন পায় বা শুনি লাগিছে যে এনেকুৱা পচিবল হয়, ইম্পচিবল কথা মই নকওঁ। চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। এটা কথা হ'ল, মই গুৱাহাটীৰ পৰা আহি আছিলোঁ, মোৰ ঘৰ দৰং জিলাত, মই টোল টেক্স দি আহিছোঁ। টোল টেক্স দিয়া হিচাপত মোৰ ৰাস্তাটো ভাল নহয়, গোটেই ৰাস্তাতে গাঁত আছে। এতিয়া মই এইটো ক'ব বিচৰা নাই যে ৰাস্তাটো আজিয়ে ভাল কৰি দিয়ক, গাঁতবিলাক মাৰি দিয়ক, এইটো এটা প্ৰচেছ হৈ থাকিব। একেদিনাই চব বিচাৰিলেতো পচিবল নহয়, লাহে লাহে হ'ব, ৰাস্তাও ভাল হ'ব, সেইটোলৈ মই আশাবাদী। কিন্তু আজিৰ তাৰিখত যিহেতু ভাল নহয়, আজিৰ তাৰিখত যদি মই বাইক এখন চলাই আহোঁতে বা কাৰ এখন চলাই আহোঁতে গাঁতটোত পৰি কিবা এটা এক্সিডেণ্ট হয় বা দুৰ্ঘটনা এটা হয়, তেতিয়াহ'লে তাৰ জবাবদিহি মই কাক কৰিম? মানে কাৰ ভুল? বা এতিয়া মোক বচাব কোনে? জবাবদিহি মই তেতিয়া কৰিম যেতিয়া মই বাচি থাকোঁ। এতিয়া বচাব কোনে? চবতকৈ ডাঙৰ কথাটো সেইটো হ'ল, বচাব কোনে? ডক্টৰে বচাব। ডক্টৰে কেতিয়া বচাব? যে মই ডক্টৰৰ ওচৰত গৈ পাম। এতিয়া সেই সুবিধাটো কৰাৰ কাৰণে মই এতিয়া যিহেতু দৰঙত বাস কৰোঁ, মই আপ টু বাইহাটাৰ পৰা মঙলদৈলৈকে মই ৰাস্তাখিনিৰ কথাটোৱে কৈ দিওঁ, বা মই চিপাঝাৰত বাস কৰোঁ, চিপাঝাৰৰ কথাখিনি কৈ দিওঁ। আমাৰ যিটো বৰ্তমান 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, যিটো NH-15, সেইটোত প্ৰায় এভৰিডে এক্সিডেণ্ট হয় বুলি ক'লেও কোনো তাৰমানে ভুল কোৱা নহ'ব। মানে যদি ষ্টেটিকেলি চাই, তাৰমানে কৰোণাটো ইমান মানুহে দৰং জিলাত মৃত্যু হোৱা নাই যিমান এতিয়ালৈকে বাইক এক্সিডেণ্ট হৈ বা কাৰ এক্সিডেণ্ট হৈ মানুহৰ মৃত্যুমুখত পৰিছে তাৰমানে। চ' এক্সিডেণ্টটো হ'বই, এক্সিডেণ্টটো আমি ৰখাবলৈ কাৰণে বিভিন্ন চৰকাৰে কাম কৰি আছে, কৰি থাকিব বাৰু, কিন্তু এক্সিডেণ্ট হ'ব। মই এক্সিডেণ্ট নহ'ব বুলি নকওঁ, এক্সিডেণ্ট নোহোৱাটো বহুত ভাল, কিন্তু হ'লে আমি কি কৰা উচিত? বা আমাৰ চৰকাৰৰ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বা আমাৰ MLA জনৰ কি দায়িত্ব থকা উচিত? এতিয়া মই ভাবোঁ এটা সৰু কাম কৰিব নোৱাৰিনে? এই সৰু কামটোৰে বহুতৰে জীৱন কিন্তু বাচি যাব। এই সৰু কামটো কি মই আপোনালোকক কওঁ। চিপাঝাৰৰ পৰা মঙলদৈলৈ যদি আপ টু 25 কিলোমিটাৰ বা 30 কিলোমিটাৰ বুলি ধৰি লওঁ, এই 30 কিলোমিটাৰত যিমানবোৰ এক্সিডেণ্ট হয়, এই এক্সিডেণ্টটো যদি আমি 10 মিনিট বা 5 মিনিট বা 15 মিনিটৰ ভিতৰত হস্পিটেলত সেই এক্সিডেণ্ট হোৱা মানুহজন লৈ যাব পাৰোঁ, চাগে 90% ক্ষেত্ৰত মানে কি ভাল হৈ যাব, মানে কি বাচি যাব মানুহজন। তো সেই 5 মিনিট বা 10 মিনিটত আমি কেনেকৈ কৰিব পাৰোঁ? এজ এ চিভিলিয়ান মই 108ত ফোন কৰিম, যদি মই সেই স্পটত থাকোঁ বা কোনোবাই যদি থাকে, তেতিয়া 108ত ফোন কৰিব। বা পেট্ৰলিং পাৰ্টি যিবিলাক পুলিচৰ থাকে, ঘূৰি থাকে, এক্সিডেণ্ট হোৱা দেখিছে, তেওঁলোকে ফোন কৰিব। চ' এটা টাইম কনজিউমিং প্ৰচেছ হৈ যায়। চ' আমি যদি এনেকুৱা কাম কৰিব পাৰোঁ, ক'ত মেজৰিটি এক্সিডেণ্ট হয়, যে পুনিয়াত এক্সিডেণ্ট হয়, পুনিয়াত এখন এম্বুলেঞ্চ খাৰা হৈ থাকিব ৰাতি, সন্ধিয়া 6টা বজাৰ পৰা ৰাতিপুৱালৈকে এখন এম্বুলেঞ্চ খাৰা হৈ থাকিব। বোলে চিপাঝাৰ মানে গোৱালথাৰ দলঙৰ ওচৰত এক্সিডেণ্ট হয়, শাকফুলা নদীৰ পৰা, তাতে এখন এম্বুলেঞ্চ খাৰা হৈ থাকিব। 3টা লোকেশ্যন আইডেণ্টিফাই কৰি য'ত মানে মেক্সিমাম এক্সিডেণ্ট হয়, তাতে যদি এখন এম্বুলেঞ্চ খাৰা হৈ থাকে ইন দ্য মিন টাইম, তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে সেই কি কয় এক্সিডেণ্ট হোৱা মানুহজনক বা মানুহগৰাকীক আমি হস্পিটেললৈ লৈ যাব পাৰিম, আৰু যাৰ ক্ষেত্ৰত কি হ'ব, মানুহজন বাচাৰ চান্সেছটো বাঢ়ি যাব। চ' 3খন এম্বুলেঞ্চ নিশ্চয়কৈ এজন MLA বা এজন মুখ্যমন্ত্ৰীৰ বা এটা স্বাস্থ্য বিভাগৰ নিশ্চয় ক্ষমতা থাকিব, লাগিলে পাব্লিক ডনেশ্যন কৰি হ'লেও লওক। চ' এই কামটো যদি কৰিব পাৰি, তেতিয়াহ'লে মই ভাবোঁ খুব ভাল হ'ব। 108ত ফোন কৰি ফোন লাগি অহালৈকে 10 মিনিট এটা বাচি যাব। আৰু মেডিকেল ছায়েন্সত 1 মিনিটো বহুত 1 ঘণ্টাৰ সমান চিকিৎসাৰ ক্ষেত্ৰত। গতিকে এইটো যদি কৰিব পাৰে খুব ভাল হ'ব। আপোনালোকৰ মতামত জনাওকচোন। যদি এইটো বস্তু কৰিব পাৰি খুব ভাল হ'ব। কিন্তু এইটো মানে ভায়েবলি কিমান ইকনমিকেলি হয় মই নাজানো, অল অসমত চব জেগাতে এম্বুলেঞ্চ ৰাখিব পৰা পচিবিলিটিছ হ'বনে নহয় নাজানো। কিন্তু আমাৰ যিহেতু সমষ্টিটোত বা আমাৰ দৰং জিলাখনত বহুত এক্সিডেণ্ট হৈ থাকে, গতিকে মই দৰং জিলা প্ৰশাসনৰ ওচৰতো বিচাৰিম যে এনেকুৱা ধৰণৰ কাম এটা কৰিব পাৰি নেকি।